Hello students, মই কুলেশনৰ ডেকা জিজ্ঞাসা এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছো। নৱম শ্ৰেণীৰ এটা ভিডিঅ' গণিতৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এই অধ্যায়ৰ অন্তৰ্গত অনুশীলনী 4.3 এটা ভিডিঅ' তোমালোকৰ বাবে দিবলৈ ওলাইছো। 1 নম্বৰ প্ৰশ্নটো আছিল তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা। ইয়াতে 4 নম্বৰত আছে 3 = 2x + y। ওটা তোমালোকে এই সমীকৰণটো আমি লেখাকো চাই থাকা। আগতে ইতিমধ্যে আমি তিনিটা খণ্ডত কোৱেশ্চন নম্বৰ 1 or 1 2 3 আমি তিনিডাল লেখ আঁকিছো। গতিকে তোমালোকে সেইকেইডাল লেখ চাই ল'বা। তাৰে পিছত আমাৰ এই ভিডিঅ'টোত তোমালোকে এইটো চাই থকা। তাৰ পিছত তোমালোকক মই কিছু অনুশীলনী দিম, সেইমতে তোমালোকে চৰ্চা কৰিবা। আমাৰ ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ মাজত আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা। এতিয়া আমাৰ প্ৰদত্ত সমীকৰণটো 3 = 2x + y। আমি যদি 2x টো বাওঁফালে আনো কি হ'বগৈ 3 - 2x = y হ'বগৈ। এতিয়া আমি কি কৰোঁ দুটা পক্ষ সলনি কৰি দিওঁ। গতিকে তাত আমি চিনৰ কোনো পৰিৱৰ্তন কৰিব নালাগে, ডাইৰেক্ট বাওঁপক্ষটো সোঁপক্ষ কৰিছোঁ, সোঁপক্ষটো বাওঁপক্ষ কৰি দিছোঁ। গতিকে y = 3 - 2x। এইটোত আমি 1 নম্বৰ সম্বন্ধ হিচাপে লৈছোঁ। এতিয়া আমি কি কৰিম, এই 1 নম্বৰত x ৰ ভিন্ন মান বহুৱাই চাই y ৰ মান কিমান ওলাই চাই লওঁ। ধৰি লওঁ x = যদি আমি -2 বহুৱাওঁ, y = কিমান হ'বগৈ 1 নম্বৰৰ পৰা আমি গম পাম যে y = হ'বগৈ 3 - 2x, এটা হ'বগৈ 3 + 4 and that is 7. গতিকে y মানটো হ'বগৈ 7। তাৰ পিছত তুমি 0 ধৰি যাব পাৰা x ৰ মান। তুমি অতি কমে এটা x ৰ মান ঋণাত্মক ধৰিবা, তুমি দুটাও ধৰিব পাৰা, কিন্তু অতি কমে এটা ধৰিবা। এতিয়া আমি যদি 0 ধৰো 1 ৰ পৰা কি পাম যে যদি x = 0 হয়, ইয়াতে x = আমি কি কৰিছোঁ ইয়াতে -2, ইয়াতে এতিয়া x = 0 হ'লে 1 implies y = 3 - 2 × 0, that is 3 - 0 and that is equal to 3. গতিকে আমি এইটো পাম 3 পাম। আকৌ y = যদি আমি x = 2 ধৰো 1 implies কি হ'বগৈ x = 2 হ'লে y = 3 - 2 × 2, 3 - 4, that is equal to -1. এইটো হ'বগৈ -1। আৰু তুমি y = ধৰি লোৱা x = তুমি যদি 5 ধৰি যাব পাৰা, 5 হ'লে কি হৈ যায় y = হ'বগৈ 3 - 2 × 5, that is equal to 3 - 10, that is equal to -7. গতিকে y = 5 ধৰিলে x = 5 ধৰিলে y = হ'বগৈ -7। গতিকে আমি এনেকৈ এটা 4টা জোৰ পালোঁ। ধৰি লোৱা এইকেইটাক আমি a b c d ৰে চিহ্নিত কৰোঁ আৰু লেখাটো যেতিয়া আমি বহুৱাম সেই বিন্দুকেইটাক আমি a b c ৰে চিহ্নিত কৰিম। গতিকে আমি কি পালোঁ -27 আৰু এইটো x ৰ মান, এইটো y ৰ মান। b যিটো জোৰ সেইটো পালোঁ 0.3, c জোৰ পালোঁ 2 - 1 আৰু d পালোঁ 5 - 7। এতিয়া আমি এই বিন্দুকেইটা লেখ কাগজত সংস্থাপন কৰোঁ আহা। এতিয়া আমি x dash o x আৰু y o y dash এই লক্ষ্য আঁকি লৈছোঁ পৰস্পৰ লম্বভাৱে দুয়ো ছেট কৰিছে o বিন্দুত। এতিয়া o বিন্দুক মূল বিন্দু হিচাপে লৈ আমি x অক্ষৰ সোঁহাতে ধনাত্মক বাওঁহাতে ঋণাত্মক, y অক্ষৰডালৰ ওপৰৰ পিনে ধনাত্মক তলৰ পিনে ঋণাত্মক এনেকুৱা হিচাপত লৈ এতিয়া আমি এই বিন্দুকেইটা সংস্থাপন কৰাৰ কাৰণে চেষ্টা কৰোঁ, ইয়াত বহুৱাৰ কাৰণে চেষ্টা কৰোঁ। এতিয়া প্ৰথমে আমি a - 27 বিন্দুটো সংস্থাপন কৰোঁ। a - 27 আমি বিন্দুটো সংস্থাপন কৰোঁতে কি কৰিলোঁ যে x স্থানাংক -2, গতিকে x অক্ষৰে বাওঁফালে দুঘৰ আহিছোঁ, আহি তেনে আমি 7 ঘৰ গৈছোঁ। গতিকে লম্বত আনিলোঁ ইয়াতে দুডাল, ইয়াতে 7 ঘৰত আমি 4 একক লৈ কি কৰিছোঁ যে 7 ঘৰ মানে 28 হ'বগৈ। 4 চেণ্টিমিটাৰত আমি 1 একক হিচাপে লৈ
ইয়াতে এটা নম্বৰ আনিছো আৰু ঠিক তেনেকৈ ইপিনেও 2 4 গুণ 8 সেন্টিমিটাৰ অৰ্থাৎ এইখিনি 2 একক গতিকে ইয়াতে এই দুডাল নম্বৰ অৰ্থাৎ x অক্ষত আৰু y অক্ষত থকা নম্বৰডালে পৰস্পৰ কি কৰিছে এই বিন্দুত কাটিছে ইয়াতে যদি চোৱা এতিয়া কি হ'বগৈ x স্থানাংক -2 ইপিনে বিয়োগ 2 আৰু ইপিনে সেইখিনি একে এইখিনি বিয়োগ 2 আকৌ y স্থানাংক কিমান 7 ইয়াৰ পৰা এলৈকে 7 গতিকে এইডাল এখিনি কেৱল 7 হ'বগৈ গতিকে এই বিন্দুটোৰ স্থানাংক হ'বগৈ -2 7 চোৱাচোন এবাৰ তোমালোকে বাওফালে দুঘৰ আৰু সোঁফালে আমি ওপৰৰ পিনে বাওফালে দুঘৰ আৰু অৰ্থাৎ x অক্ষৰ বাওফালে দুঘৰ আৰু y অক্ষৰ ওপৰৰ পিনে আমি 7 ঘৰ গৈছো তোমাক অলপ ওচৰলৈ আনি দেখুৱাই দিছো বিন্দুটোৰ অৱস্থান আমি পিনে দুঘৰ বাওফালে গৈ আমি ওপৰৰ পিনে 7 ঘৰ গৈছো 7 একক গৈছো ইয়াৰ মাৰ্চত আমাৰ বিন্দুটো আছে b বিন্দুটো 0 3 গতিকে আমি y অক্ষত হ'ব যেটো x স্থানাংকটো 0 গতিকে আমি x এর পিনে কোনো পিনে না যাও বাও পিনে সোঁ পিনে না যাও গতিকে এইপিনে এই বিন্দুটো হ'বগৈ 0 3 আৰু y মান আমি 3 ঘৰ ঋণাত্মক দি গতিকে ওপৰৰ পিনে আহিছো আৰু এই বিন্দুটো হ'বগৈ 0 3 বিন্দু নিশ্চয় লক্ষ্য কৰিছা এইটো বিন্দু হ'বগৈ 0 3 বিন্দু b 0 3 তাৰ পিছৰ বিন্দুটো আছে আমাক দিয়া আছে 2 - 1 গতিকে 2 বুলি কোৱাৰ লগে লগে ইয়াতে ইপিনে 2 ঘৰ আৰু তলৰ পিনে কি হ'বগৈ 1 ঘৰ হ'বগৈ গতিকে আমি চাওঁ বিন্দুটো সংস্থাপন কৰোঁ x স্থানাংক 2 গতিকে সোঁহাতে আমি 2 ঘৰ গৈছো আৰু y স্থানাংক -1 গতিকে তলৰ পিনে 1 ঘৰ আহিছো দুইডাল লম্ব আঁকিছো c বিন্দু এটো গতিকে এই বিন্দুটো c বিন্দুটো কি বুজাব 2 - 1 ইয়াতে এইটো নিশ্চয় লক্ষ্য কৰিছা এপিনে 2 ঘৰ আহি তলৰ পিনে আমি 1 ঘৰ আহিছো এই বিন্দুটো হ'বগৈ 2 - 1 তাৰ পিছত আমাৰ বিন্দুটো আছিলে d বিন্দু 5 - 7 x অক্ষৰে সোঁহাতে 5 ঘৰ আহি যেটো y মানটো y স্থানাংকৰ -7 আছে তলৰ পিনে আমি 7 ঘৰ আহিছো এইপিনেটো 7 ঘৰ গতিকে দুইডাল লম্ব আঁকিছো ইয়াতে ছেট কৰিছে গতিকে এইপিনে কি হ'বগৈ ইপিনে 5 ঘৰ আৰু ইপিনে 7 ঘৰ তলৰ পিনে ইপিনে সোঁপিনে x অক্ষৰ ইপিনে সোঁপিনে গৈ x অক্ষৰ সোঁপিনে কাৰণেটো +5 আৰু y অক্ষৰ তলৰ পিনে কাৰণেটো -7 গতিকে এই বিন্দুটো হ'বগৈ 5 - 7 তোমাক অকণমান ডাঙৰকৈ দেখুৱাই দিয়া হৈছে যে x অক্ষৰে 5 ঘৰৰ তলৰ পিনে -7 তলৰ পিনে আহিছো y গতিকে এইটো 5 - 7 বিন্দুটো এতিয়া আমি a b c d এই চাৰিটা বিন্দু পালো a b c d এতিয়া আমি ইহঁতক সংযোগ কৰিম আমাৰ তোমালোকক বুজাৰ কাৰণে আমি এই ডট চিহ্নবিলাক দিছিলো এইবিলাক তোমালোকে মুছি পেলাব পাৰা এতিয়া আমি a b c d এই বিন্দুকেইটা আমি কৰিলো যে স্কেলেৰে সংযোগ কৰিলো তো অবিচ্ছিন্ন ৰেখা পালো আৰু এই ৰেখাডালে হৈছে প্ৰদত্ত সমীকৰণৰ আঁকিবলগীয়া লেখ এতিয়া আমি যিখিনি কৰিলো সেইখিনি আমি লিখি দিলো তোমালোকৰ বাবে চোৱাচোন যে x আৰু y দাস ৰেখা দুডালে o বিন্দুত লম্বভাৱে ছেদ কৰিছে x দাসক আনুভূমিক অক্ষ আৰু y দাসক উলম্ব অক্ষ আৰু ওক মূল বিন্দু হিচাপে ধৰি লৈ প্ৰদত্ত সমীকৰণৰ পৰা পোৱা a -2 7 b 0 3 c 2 - 1 আৰু d 5 - 7 বিন্দু চাৰিটাক লেখ কাগজত সংস্থাপন কৰি লৈ সংযোগ কৰাত a b c d এডাল অবিচ্ছিন্ন ৰেখা পোৱা গ'ল এই a b c d ৰেখাই হৈছে প্ৰদত্ত সমীকৰণটোৰ আঁকিবলগীয়া লেখ গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এইটো ভিডিঅ' যোগে অন্য এটা তোমালোকৰ
এইভাবে আমি সমস্যা সমাধান কৰি দিলোঁ পুনৰ এটা ভিডিঅ'ত লগ পাম সেই প্ৰতিশ্ৰুতিৰে আজিলৈ তোমালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ